এই সাপোৰ্টৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বন্ধুসকল। আৰু এটা ভিডিঅ'লৈ আহিছোঁ আপোনালোকৰ মাজত। আজিৰ ভিডিঅ'টো হৈছে 2022 বৰ্ষৰ ফাইনেল ভোটাৰ তালিকাখন প্ৰকাশ পাইছে। এই তালিকাখন আপুনি আপোনাৰ মোবাইল যোগে কেনেকৈ ডাউনলোড কৰিব, আজিৰ ভিডিঅ'টোত সবিশেষ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ শেষলৈ চাব। ভিডিঅ'ৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। সো বন্ধুসকল, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, তাত ক্লিক কৰি আপুনি এইটো ৱেবছাইটত আহিব পাৰিব। নহ'লে আপুনি গুগলৰ ছাৰ্চ বাৰত লিখি দিব nvsp.in। এইটো ৱেবছাইটত অহাৰ পাছত ইয়াত চাওক, আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক এটা লিংক দিয়া আছে ডাউনলোড ইলেক্ট্ৰিক ৰোল PDF। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব, চিলেক্ট ষ্টেট। চ' আপুনি আপোনাৰ ষ্টেটখন চিলেক্ট কৰি ল'ব। তাৰপাছত আপুনি গ' অপশ্যনত ক্লিক কৰিব। চ' তাৰপাছত আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। ইয়াত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পাছত ইয়াত আপুনি চাৰিটা অপশ্যন দেখিবলৈ পাব। প্ৰথমতে দিয়া আছে অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্চ ইলেক্ট্ৰিক ৰোল। 3 নম্বৰ অপশ্যন যিটো দিয়া আছে PDF ইলেক্ট্ৰিক ৰোল। চ' আপুনি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। এনেকুৱা আপোনাৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব। চ' বন্ধুসকল, প্ৰথমতে দিয়া আছে চিলেক্ট ডিষ্ট্ৰিক্ট। ইয়াৰ পৰা আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰি ল'ব। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰাৰ পাছত ইয়াত দিয়া আছে চিলেক্ট LAC নেম। চ' ইয়াত আপুনি আপোনাৰ সমষ্টিখনৰ নাম চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছত ইয়াত 3 নম্বৰ অপশ্যন দিয়া হৈছে চিলেক্ট পুলিং ষ্টেচন। ইয়াত আপুনি আপোনাৰ পুলিং ষ্টেচনখন চিলেক্ট কৰিব। চ' বন্ধুসকল, আপুনি ইয়াৰ পৰা আপুনি চুজ কৰিব লাগিব। ইয়াত পুলিং ষ্টেচনৰ চিৰিয়েল নম্বৰ দিয়া আছে আপোনাৰ যিটো হয়। চ' ইয়াত আপুনি আপোনাৰ যোৱা বৰ্ষৰ ভোটাৰ তালিকাৰ কাষত চাব পাৰে আপোনাৰ পুলিং ষ্টেচনৰ নম্বৰ কিমান হয়। চ' আপুনি আপোনাৰ চুজ কৰি ল'ব। চুজ কৰাৰ পাছত ইয়াত চাওক তলত এটা যোগফল দিয়া হৈছে ইণ্টাৰ। চ' ইয়াত আপুনি আপোনাৰ যোগফলটো বহুৱাব লাগিব। চ' বন্ধুসকল, ইয়াত আপোনাৰ যোগফল বেলেগো আহিব পাৰে, আপুনি ভালদৰে চাই বহুৱাই ল'ব। তাৰপাছত ইয়াত চাওক তলত দিয়া আছে ভিউ ৰুল। চ' বন্ধুসকল, আপুনি ভিউ ৰুলত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব। ইয়াত চাওক দিয়া আছে ডাউনলোড, আপুনি ডাউনলোড অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত আপুনি কাষত দিয়া 3 ডটত ক্লিক কৰি ডাউনলোড অপশ্যনত চেক কৰিব। ইয়াত চাওক অলৰেডি মোৰ ডাউনলোড হৈ গৈছে 2022 বৰ্ষৰ ফাইনেল তালিকাখন। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।